নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে আৰু মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত আহিবৰ সময়ত ইমানেই লৰালৰি হ'ল ভিডিঅ'টো কৰাই নহ'লে আৰু এয়া মই নামঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আজি মই আছোঁ নাৰায়ণপুৰ শ্ৰী শ্ৰী ফুলনি থানত আৰু ইয়াত 4 দিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান হৈ আছে, সেয়েহে ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ। আৰু এইখনেই হৈছে প্ৰথম গেটখন, বলকচোন ভিতৰলৈকে সোমাই যাওঁ। আৰু এইফালে আহি মই ধূপ চাকি কিনি ল'লোহি আৰু এফালে আহি মই ধূপ চাকি জ্বলাই ল'লোহি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে দিনবোৰ ভালে কুশলে যায় আৰু সকলোৰে যাতে ভাল হয় তাৰে কামনা কৰিলোঁ। মানব দেহের একবার হরি বল রসনা মানব দেহের রসনা মানে জিভা। সেই জিভা এবাৰ হৰি বোলাছো, মাত্ৰ এবাৰ বুলি চোৱা। তোমাৰ এইখন জিভাত যে কিমান ৰসগোল্লা দিলা, কিমান বিচাৰি বিচাৰি মিঠাই খালা, কিমান অন্ন ব্যঞ্জন অকণমান জ্বলা কম হোৱাহেঁতেন বেষ্ট হ'লহেঁতেন, অকণমান নিমখটো বেছি হোৱাহেঁতেন আৰু ভাল হ'লহেঁতেন। এনেকৈ জুখি জুখি জিভাখনত এনেকুৱাকৈ লাই দিলোঁ। এটা সময়ত ডাক্তৰে ক'লে আপুনি আজিৰ পৰা আমুক আমুক কামত চিনি নিদিব। সেইকাৰণে কৈছে মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খণ্ড খণ্ড। মানব দেহা মাটির ভাণ্ড ভাঙিলে হবে খণ্ড খণ্ড। ভাঙিলে দেহা জোড়া মিলবে না। ওই একবার হরি বল মন গারে বেলা ডুবিলে হবে অন্ধকার। বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী। বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী। সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বল মন রসনা। আৰু এয়া আছোঁ এতিয়া আই লাভ নাৰায়ণপুৰত। ভাবিলোঁ পৰিৱেশটো অকণমান আপোনালোককে দেখাই দিওঁ, ব'লকচোন তেতিয়াহ'লে চাওঁ পৰিৱেশটোনো কেনেকুৱানো। আৰু এইফালে চাওকচোন আকাশত যোনটো ইমান ধুনীয়াকৈ ওলাই আছে, দেখিব ইমান ধুনীয়া লাগিছে সঁচাকৈ। আৰু এইফালে আহিলোঁ বাণিজ্য মেলা চাবৰ কাৰণে। ব'লকচোন আপোনালোকক অকণমান দেখাওঁ কেনেকুৱানো।
আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বহুমূলীয়া সময়খিনি দি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।